বছর খার রাইজো রাজাफोरनि दरखार আজি আমাৰ বহুত ভাল লাগিছে ইউথ হিচাপে আৰু আমি আহিছোঁ যিখিনি গোটেইখিনি আহিছোঁ সেইখিনি আমি ইউথে আহিছোঁ যে আমাৰ কেণ্ডিডেটটোত যিটো এইটো ইউথে কাৰণ আমাৰ যিটো এপছৰ সভাপতিও আছিল আৰু আমাৰ হকেও কাম কৰিছিল যিটো এপছসকলে বড়োহত কাম কৰিছিল কিন্তু আমাৰ মাইনৰিটি এলেকাটো ই ভালকৈ চাইছিল যে আমাৰ ফালেও গৈছিল খবৰ লৈছিল কিন্তু এই দীপন বড়ো ছাৰ এজনে বহুত ভাল মানুহ আমি বহুত ভাল পাই আমি ৰাইজে গোটেইখিনি দীপন বড়ো ছাৰৰ ফালে আহিছোঁ আমি দীপন বড়ো ছাৰক এইবাৰ 46 নং ওদালগুৰি সমষ্টিৰ পৰা আমি জিকাই এইবাৰ MLA বনাম আমি ইয়াত কমেও 200-300 মানুহ আহিছোঁ উদ্দেশ্য এইটোৱে আছিল যে আমি দীপন বড়ো ছাৰক এইবাৰ যে ওদালগুৰি সমষ্টিৰ পৰা জিকাম আমি যে সিহঁতে এজন শিক্ষিত মানুহ আমাৰ হকে কাম কৰিছিল আমাৰ মুছলিম মানুহৰ কাৰণে কাম কৰিছিল আৰু লগতে বড়োসকলৰ বাবেও কাম কৰিছিল আমি বহুত ভাল পাই সেইকাৰণে আমি ছাৰক জিকাই দিম নাই আমাৰ তেনেকুৱা ধৰণৰ কোনো ইছ্যু নাই আমি ছাৰক ভাল পাইছোঁ আমি ছাৰৰ হকেও ইলেকশ্যনৰ আগতেও আমি এনে চলাফৰা কৰিছোঁ লগ পাইছোঁ য'তে দেখা হৈছে ত'তে কথা বতৰা পাতিছোঁ ছাৰক আমি ভাল পাইছে কিবা লিখা পঢ়াৰ বিষয়ে কিবা সুধিছে কেনেকৈ পঢ়ি আছে এইবিলাক সুধিছে ভাল লাগিছে সেইকাৰণে আমি UPPLত যোগ হৈ ছাৰক এবাৰ আমি জিকাই দিম নাই বিশেষকৈ আমাৰ যিটো মাইনৰিটি এলেকাত ইয়াত আহাই নাই আৰু একো কাম কৰা নাই বিশেষকৈ 3বাৰ মন্ত্ৰী হৈ আছিল মন্ত্ৰী হৈ থকাৰ পিছতো যিটো চেয়াৰমেন বুলি কয় আমাৰ ইয়াত চেয়াৰমেনটো সিয়ে ৰাখিছিল কিন্তু এতিয়া বিশেষকৈ আমাৰ মাইনৰিটি এলেকাত কিছুমানক সুধিলে ৰিহন দৈমাৰে নামে ক'ব নোৱাৰিব আৰু সি কোনে চিনিয়ে নাপায় কিন্তু দীপন বড়ো ছাৰক সকলোৱে চিনি পায় হয় তাৰ পৰাই আমি ওলাই আহিছোঁ ইটো আউল তাউল এনে নক'লে নহ'ব নহয় আমিহে কাক ভাল পাম তাকহে দিব পাৰিম আমি ভোটটো